হয় আমি আজি বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থা আৰু প্ৰাইমাৰী টিচাৰ আৰু হাৰিমু আফাদ চাৰিটা বড়ো সংগঠনে যৌথভাৱে আমি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ডক্টৰ অনুজ পেগুৱে তেওঁ আমাক আমন্ত্ৰণ জনাইছিল চিঠিযোগে অফিচিয়েল মিটিং আলোচনাৰ বাবে আৰু যোৱাকালি আমাৰ এটা গণপ্ৰতিবাদ কাৰ্যসূচী আছিল কিয়নো ক্লাছ 6ৰ পৰা অসম চৰকাৰে বিজ্ঞান আৰু অংক দুইটা বিষয় তেওঁলোকে ইংৰাজীত কিতাপ প্ৰেৰণ কৰি পেলাই শিক্ষাদান কৰাৰ কাৰণে সিদ্ধান্ত লৈছে আৰু এই সিদ্ধান্তক আমি প্ৰতিবাদ জনাই পেলাই যোৱাকালি আমাৰ গণ বিক্ষোভ কাৰ্যসূচী আছিল আৰু তেওঁলোকে আমাক পৰহি ৰাতি চিঠি প্ৰেৰণ কৰিছিল তাৰ বাবে যোৱাকালি আমি আন্দোলন আমি স্থগিত ৰাখিব লগা হৈছিল আৰু অসম চৰকাৰৰ যি পত্ৰ সেইটো সন্মান জনাই পেলাই আমি স্থগিত ৰাখিছিলোঁ তো আজি আমি সেই বিষয়টো লৈ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ সভাপতিত্বত আমি শিক্ষা বিভাগৰ উচ্চ বিষয়াসকল উপস্থিত আছিল বড়ো সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ চৰণ নাৰ্জাৰী সাধাৰণ সম্পাদক আমাৰ নীলকান্ত গয়াৰী এপছুৰ কেন্দ্ৰীয় কমিটি বিষয়ববীয়া আৰু প্ৰাইমাৰী টিচাৰ এছ'চিয়েশ্যনৰ আমাৰ সাধাৰণ সম্পাদক আৰু আন আন বিষয়ববীয়াসকল আমি আলোচনাত মিলিত হ'লোঁ বিষয়টো হ'ল যে ক্লাছ 6ৰ পৰা মেথছ আৰু ছায়েন্স ইংৰাজী ভাষাত শিকোৱাৰ কাৰণে যোনটো পত্ৰ প্ৰেৰণ কৰিছে সেইটো নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা আৰু বড়ো জাতিৰ আন আন সংগঠনে আমি বিৰোধিতা কৰোঁ আৰু এই বিষয়টো পুনৰ বিবেচনা কৰিব লাগে আৰু উইথড্ৰ কৰিব লাগে সেই কথাকে আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্ট ভাষাৰে আমি আজি মত প্ৰকাশ কৰোঁ আৰু দাবী জনাওঁ ইয়াৰ বিষয়তে প্ৰায় 1.5 ঘণ্টা জোৰা আমি আলোচনা কৰোঁ আৰু আন আন বিষয়সকল আছিল তো সেই ক্ষেত্ৰত আমাৰ দাবীক তেওঁ শুনিছে আৰু তেখেতে কিছুমান কথা কৈছে আমি প্ৰশ্ন কৰিছোঁ যে মাতৃভাষা মাধ্যম বড়ো মাধ্যম অসমীয়া মাধ্যম আৰু আন আন মাতৃভাষা মাধ্যম ইয়াৰ যোগেদি ধ্বংস হ'ব আৰু বড়ো ভাষা বড়ো জাতি আৰু লগতে বড়ো মাধ্যম আমি জীয়াই থকাটো বিচাৰোঁ আৰু যিহেতু মাধ্যমৰ বিদ্যালয় মানে মাধ্যম হ'ব লাগে ইয়াত ইংৰাজী বিষয় ছাবজেক্ট থাকিব বড়ো বিষয় ছাবজেক্ট থাকিব কিন্তু আন আন ছাবজেক্ট বড়ো মাধ্যমত নহ'ব এতিয়া যদি ইংৰাজীত মেথছ আৰু ছায়েন্স যদি শিকোৱা হয় ইংৰাজী বিষয় থাকিল 3টা ছাবজেক্ট হিন্দী আৰু ছায়েন্স যদি শিকোৱা হয় ইংৰাজী বিষয় থাকিল 3টা ছাবজেক্ট হিন্দী থাকিল 4টা ছাবজেক্ট 4টা ছাবজেক্টে যদি অন্য ভাষাত হয় ছ'চিয়েল ছায়েন্স আৰু বড়ো ছাবজেক্ট দি বড়ো মাধ্যম কেনেকৈ চলিব মাধ্যম সলনি হ'ব না মাধ্যম এইটোৱে থাকিব তো আমাৰ আইডেণ্টিটিৰ ইয়াত প্ৰশ্ন উঠিব তো এই কথাবিলাক আমি তেখেতক কৈছোঁ যে ভাষা আপোনালোকে কেনেকৈ শিকাব যে টেক্সট বুক ইংৰাজীত দিলে ক্লাছত আপোনালোকে কি ভাষা দি বুজোৱা হ'ব ইংৰাজীত পঢ়াই পেলাই বড়ো ভাষাত বুজোৱা হ'ব ইংৰাজীত পঢ়াই পেলাই অসমীয়া ভাষাত বুজোৱা হ'ব না কি হ'ব আৰু পৰীক্ষা কেনেকৈ লিখিব ইংৰাজীত লিখিব না বড়োত লিখিব না অসমীয়াত লিখিব সেই প্ৰশ্নবিলাক আমি তেনেকৈ তেখেতসকলক সুধিছোঁ কথাটো হ'ল যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত NEP 2020 স্পষ্টকৈ তাত লিখা আছে যে অল এফৰ্টছ will be made in preparing high quality bilingual textbook and to teaching learning material for science and mathematics ইয়াত 4.14 এটো স্পষ্ট ভাষাৰে লিখা আছে আৰু সেই হিচাপে আমি চৰকাৰখনক কৈছোঁ যে যোনটো জাপি দিয়া যোনটো ইম্পজিশ্যন সেইটো আপোনালোকে কৰিব নালাগে আমাৰ মাতৃভাষাক আমাৰ মতে পঢ়িবলৈ দিয়ক চৰকাৰে গুণগত শিক্ষা আনিব বিচাৰিছে কম্পিটিটিভ এক্সামত যাব বিচাৰিছে এইটো আমি বাধা নকৰোঁ এইটো আমি ৱেলকাম জনাওঁ কিন্তু মাতৃভাষা মাধ্যমক গুৰুত্ব সহকাৰে লৈ পেলাই কেনেকৈ আগুৱাই যাব পাৰোঁ আৰু তাৰ কাৰণে বাইলিংগুৱেল টেক্সট বুক বনাবৰ কাৰণে আমি দাবী জনাইছোঁ যোনটো মানে ইয়াত NEPত লিখা আছে আৰু দ্বিতীয় কথাটো যে এই বিষয়টো চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে আলোচনাৰ অন্তত শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমাক স্পষ্টকৈ তেওঁ কিছুমান কথা কৈছে আৰু এই কথাবিলাক আমি শুনিছোঁ কিন্তু আজি সিদ্ধান্ত হোৱা নাই আৰু কথাটো এনেকুৱা ৰৈ গ'ল আলোচনা হিচাপে যে বাইলিংগুৱেল টেক্সট বুক তেওঁলোকে বনাব আজিৰ যোনটো কিতাপ সেই কিতাপখনক 99% ইংৰাজী আছে 1%হে ইয়াত মানে বড়োত আছে আৰু এই কিতাপ আমি মানি ল'ব নোৱাৰোঁ দ্বিতীয় কথাটো হ'ল যে সকলো ছাত্ৰ ছাত্ৰীক ইংৰাজী জাপি দিয়া সেই বিষয়টো আমি মানি লোৱা নাই আৰু তেখেতে কৈছে যে এইটো অপশ্যনেল কৰিব পৰা যায় নেকি সেই কথাটো আমি শুনিছোঁ কিন্তু এইটো সিদ্ধান্ত হোৱা নাই তো পৰৱৰ্তী সময়ত এই বিষয়ে
বাইলিংগুৱেল টেক্সট বুক চৰকাৰে প্ৰেৰণ কৰিম বুলি কৈছে আৰু বিদ্যালয়বিলাকত বড়ো মাধ্যম অসমীয়া কিতাপ সেই কিতাপখনক 99% ইংৰাজী আছে 1% হে ইয়াত মানে বড়োত আছে আৰু এই কিতাপ আমি মানি ল'ব নোৱাৰোঁ। দ্বিতীয় কথাটো হ'ল যে সকলো ছাত্ৰ ছাত্ৰীক ইংৰাজী জাপি দিয়া সেই বিষয়টো আমি মানি লোৱা নাই আৰু তেখেতে কৈছে যে এইটো অপশ্যনেল কৰিব পৰা যায় নেকি সেই কথাটো আমি শুনিছোঁ, কিন্তু এইটো সিদ্ধান্ত হোৱা নাই। তো পৰৱৰ্তী সময়ত এই বিষয়ে বাইলিংগুৱেল টেক্সট বুক চৰকাৰে প্ৰেৰণ কৰিম বুলি কৈছে আৰু বিদ্যালয়বিলাকত বড়ো মাধ্যম অসমীয়া মাধ্যমৰ কিতাপ মজুত আছে সেইবিলাক দিয়া হ'ব বুলি কৈছে। কিন্তু পৰীক্ষা কি ভাষাত লিখিব, ইংৰাজীত লিখিব না বড়ো লিখিব না অসমীয়াত লিখিব, শিকোৱা কোনটো ভাষাত শিকাব আৰু পৰৱৰ্তী সময়ত ইয়াৰ ব্যৱস্থা কেনেকৈ হ'ব সেই বিষয়টো সিদ্ধান্ত হোৱা নাই। তো আমি পুনৰ বিবেচনা কৰিবলৈ দাবী জনাইছোঁ আৰু চৰকাৰে অপশ্যনেল ল'ব পৰা যায় নেকি, আৰু চৰকাৰেও সময় লৈছে, চৰকাৰেও খাটাং কোৱা নাই যে অপশ্যনেল লওক সেইটো কৰক বুলি কোৱা নাই, তেওঁলোকেও সময় লৈছে যে আমিও এইটো বিষয়ে চিন্তা কৰিম। তো 1 নম্বৰ বিষয়টো এইটো আছিল আৰু 3 লেংগুৱেজ ফৰ্মুলা ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰত লিখা আছে 4.13ত, কিন্তু আজি অসমত SCRTয়ে 4 লেংগুৱেজ ফৰ্মুলা তাত লাগু কৰিবলৈ গৈ আছে। সেই ক্ষেত্ৰত আমি বিৰোধিতা কৰোঁ আৰু 4 লেংগুৱেজ ফৰ্মুলাৰ নামত বড়ো আৰু বেংগলীক অন্য ভাষা জাপি দিয়া এটা পৰিকল্পনাহে আমি দেখিবলৈ পালোঁ। সেই ক্ষেত্ৰত মন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে SCRTৰ লগত অতি শীঘ্ৰে আলোচনা হ'ব আৰু এই ফৰ্মুলা লেংগুৱেজ ফৰ্মুলা বিষয়টো সমাধান কৰিবৰ কাৰণে এটা মীমাংসা আনিব বুলি তেওঁ আমাক জনাইছে। PM পোষণৰ আধাৰত যথেষ্টখিনি ভেঞ্চাৰ স্কুল গভৰ্ণমেণ্ট এইডেড বুলি যোনটো আছিল সেইটো উঠাই দিয়া হৈছে আৰু আমি দাবী জনাইছোঁ যে ৰাইট টু এডুকেশ্যন যোনটো মৌলিক অধিকাৰ শিক্ষা, কোনো ছাত্ৰ ছাত্ৰী MDMৰ পৰা বা মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে। তো তেওঁ কৈছে যে গভৰ্ণমেণ্ট এইডেড ভুলক্ৰমে কিছু ভেঞ্চাৰ স্কুলে পাইছিল, এইটো এতিয়া আমি আনৰিকগনাইজ কৰিম, কিন্তু ছাত্ৰ ছাত্ৰীয়ে যিহেতু ৰাইট টু ফাণ্ডামেণ্টেল এডুকেশ্যন মৌলিক অধিকাৰ হিচাপে যিহেতু অধিকাৰ পাব লাগে, তেওঁলোকে ফেচিলিটি পাব লাগে, সেই ক্ষেত্ৰত MDM আৰু আন যিবিলাক বিষয় আছে আমি ইয়াৰ কাৰণে ব্যৱস্থা কৰিম আৰু কেন্দ্ৰীয় চৰকাৰলৈ তেওঁলোকে চিঠি লিখিম বুলি আমাক কৈছে। 6.3 আধাৰত BTR চুক্তিত যোনটো 10খন কলেজ প্ৰাদেশিকৰণৰ কথা আছিল, 3 বছৰ হ'ল প্ৰাদেশিকৰণ এতিয়ালৈকে হোৱা নাই আৰু আন বিদ্যালয়সমূহ হোৱা নাই। তো এই ক্ষেত্ৰত অতি শীঘ্ৰে অহা ছামাৰ ভেকেশ্যনত এটা এমেণ্ডমেণ্ট সংশোধনী আইন আনি পেলাই অতি শীঘ্ৰে 26খন কলেজ, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, LP, ME গোটেইখিনি 6.3 আধাৰত চুক্তিক সন্মান জনাই পেলাই চুক্তিক মৰ্যাদা দি স্কুল প্ৰভিঞ্চিয়েলাইজ, কলেজ প্ৰভিঞ্চিয়েলাইজ কথা কৰিম। কিন্তু ছাত্ৰ ছাত্ৰীয়ে যিহেতু ৰাইট টু ফাণ্ডামেণ্টেল এডুকেশ্যন মৌলিক অধিকাৰ হিচাপে যিহেতু অধিকাৰ পাব লাগে, তেওঁলোকে ফেচিলিটি পাব লাগে, সেই ক্ষেত্ৰত MDM আৰু আন যিবিলাক বিষয় আছে আমি ইয়াৰ কাৰণে ব্যৱস্থা কৰিম আৰু কেন্দ্ৰীয় চৰকাৰলৈ তেওঁলোকে চিঠি লিখিম বুলি আমাক কৈছে। 6.3 আধাৰত BTR চুক্তিত যোনটো 10খন কলেজ প্ৰাদেশিকৰণৰ কথা আছিল, 3 বছৰ হ'ল প্ৰাদেশিকৰণ এতিয়ালৈকে হোৱা নাই আৰু আন বিদ্যালয়সমূহ হোৱা নাই। তো এই ক্ষেত্ৰত অতি শীঘ্ৰে অহা ছামাৰ ভেকেশ্যনত এটা এমেণ্ডমেণ্ট সংশোধনী আইন আনি পেলাই অতি শীঘ্ৰে 26খন কলেজ, হাইস্কুল, হায়াৰ ছেকেণ্ডাৰী, LP, ME গোটেইখিনি 6.3 আধাৰত চুক্তিক সন্মান জনাই পেলাই চুক্তিক মৰ্যাদা দি স্কুল প্ৰভিঞ্চিয়েলাইজ, কলেজ প্ৰভিঞ্চিয়েলাইজ কথাটো আমি আজি দাবী জনাইছোঁ। আৰু শেষত যিখিনি আছিল আছাম কলেজ ছাৰ্ভিচেছ ৰিক্ৰুইটমেণ্ট বৰ্ড আৰু BTRক হায়াৰ এডুকেশ্যন জেনেৰেল যিহেতু ন্যস্ত কৰা হৈছে, BTR যি কাউন্সিল সেই কাউন্সিলৰ অধীনত সুকীয়াকৈ কলেজ ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা কৰিব লাগে বুলি আমি দাবী জনাইছোঁ। মন্ত্ৰী ডাঙৰীয়াই খুব গুৰুত্ব সহকাৰে শুনিছে, আলোচনা সৌহাৰ্দ্যপূৰ্ণ আছিল আৰু চৰকাৰে খুব গভীৰতাৰে তেওঁলোকে চিন্তা চৰ্চা কৰা বুলি আমাক প্ৰকাশ কৰিছে আৰু মাতৃভাষা মাধ্যম, বড়ো মাধ্যম, অসমীয়া মাধ্যম জীয়াই ৰখাৰ স্বাৰ্থত যাতে আমাক জাপি দিয়া নহয় আৰু মেথছ আৰু ছায়েন্স বিষয়টো অতি শীঘ্ৰে তেওঁ আলোচনাত বহি পেলাই ইয়াৰ এটা মীমাংসা ওলাম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। আজি এই প্ৰতিশ্ৰুতিটো লৈ পেলাই আমি বিভিন্ন দল সংগঠনৰ মাজত আমি আলোচনাত মিলিত হ'ম আৰু আহি থকা দিনত বিহুৰ পিছতে পুনৰবাৰ আমাৰ আলোচনা হ'ব। 24 তাৰিখে আমাৰ আৰু দ্বিতীয় আলোচনা আছে, সেই আলোচনাত আমি সকলো বস্তুখিনি বিষয়বস্তুখিনি আমি সিদ্ধান্তত উপনীত হ'ব পাৰিম বুলি আমি আশাবাদী।
তেওঁ আৰু এটা কথা উল্লেখ কৰিছে যে যদি কোনো জিলাত বা কোনো বিদ্যালয়ত যদি গণিত আৰু বিজ্ঞানৰ বিষয়টো ইংৰাজীত পাঠদান নকৰে তেতিয়াহ'লে মানে কনচাৰ্ণ ডিষ্ট্ৰিক্টৰ IASক এই ক্ষেত্ৰত এটা সিদ্ধান্ত গ্ৰহণ কৰি ৰিপৰ্ট দাখিলৰ এটা পৰামৰ্শ আছে। এই ক্ষেত্ৰত কেনেধৰণৰ আপোনালোকৰ প্ৰতিক্ৰিয়া হ'ব? নাই, তেওঁলোকে ব্যৱস্থাখিনি তেওঁলোকে আৰম্ভ কৰিছে। মেথছ আৰু ছায়েন্সৰ কিতাপ পঠাইছে ইংৰাজীত, কিন্তু বিষয়বস্তুখিনি সঠিক যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এইটো পৰিপন্থী এটা নীতি হয়। নীতি এটা কৈছে, আইনে এটা কৈছে, আৰু চৰকাৰখনে কাম কৰিবলৈ লৈছে অন্য এটা। সেই বিষয়টো আমি তেওঁলোকক অৱগত কৰাইছোঁ, আৰু আজি আমি আলোচনা কৰিলোঁ যে কিতাপখিনি তেওঁলোকে ছপাইছে, আৰু কি কাৰণে ছপাইছে আমি নাজানো। আমাৰ বিষয়টো হ'ল যে মাতৃভাষা মাধ্যম জীয়াই থাকিব লাগে, আৰু বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰী নিজৰ মাধ্যমৰ কিতাপ পঢ়িব পাব লাগে। গুণগত শিক্ষা, প্ৰতিযোগিতামূলক শিক্ষাত আমি যাব লাগে। ইয়াৰ কাৰণে আমি আগুৱাই নিব লাগিব, আৰু সমান্তৰালভাৱে মাতৃভাষা জীয়াই থাকিব লাগিব। তো ইয়াৰ কাৰণে চৰকাৰখনক আমি আজি তেওঁলোকক আমাৰ যিখিনি আৱেগ অনুভূতি, আমাৰ যিখিনি চেণ্টিমেণ্ট, ইম'শ্যন, সেইখিনি আমি প্ৰকাশ কৰিছোঁ, আৰু আনহাতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ কাৰণেও আমি কিছু কথা দাঙি ধৰিছোঁ। মানে CV ৰমনে এটা কথা কৈছিল, যদি বিজ্ঞান ভাষাটো যদি মাতৃভাষাত পঢ়োৱা নহয় তেতিয়াহ'লে মুষ্টিমেয় কিছুমান মানুহৰ ওচৰতহে থাকি যাব এই বিষয়টো। এইটো বিশ্বৰ বিভিন্ন পণ্ডিতসকলে কৈছে, CV ৰমন ডাঙৰীয়াও কৈছে, আৰু বিজ্ঞান আৰু অংক মাতৃভাষাত শিকালেহে সহজ আৰু সৰলভাৱে আমি বুজিব পৰা যায়। ইংৰাজী ভাষা শিকিবৰ কাৰণে ইংৰাজী ছাবজেক্ট আছে, আৰু এইটো আন পদ্ধতিৰো আমি শিকিব পাৰোঁ। আৰু ইংৰাজীত মেথছ আৰু ছায়েন্সৰ যিখিনি টাৰ্মিনলজি, এইটো যথেষ্ট কঠিন, আৰু শব্দবিলাক বুজি নাপাব। আমাৰ কনচাৰ্ণ হ'ল ছাত্ৰ ছাত্ৰী ফেইল কৰিব, তেওঁলোকে স্কুল বাদ দিব, আৰু অভিভাৱকসকলে লাহে লাহে সেই মাধ্যমটো বাদ দি পেলাই মানে পূৰ্ণাংগ ইংৰাজী মাধ্যমতে ঢাপলি মেলিব, আৰু ইয়াত শিক্ষা ব্যৱস্থাত এটা খেলি মেলি আহিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি 2 বছৰ চাম, শিক্ষামন্ত্ৰী ডাঙৰীয়াই মিডিয়াত কৈছে যে আমি অপশ্যনেল ল'ব পাৰোঁ নেকি। তো তেওঁলোকে যিখিনি কথা কৈছে, কথাবিলাক খুব ঠিক থাকে। আমি পঢ়োৱা নহয় তেতিয়াহ'লে মুষ্টিমেয় কিছুমান মানুহৰ ওচৰতহে থাকি যাব এই বিষয়টো। এইটো বিশ্বৰ বিভিন্ন পণ্ডিতসকলে কৈছে, CV ৰমন ডাঙৰীয়াও কৈছে, আৰু বিজ্ঞান আৰু অংক মাতৃভাষাত শিকালেহে সহজ আৰু সৰলভাৱে আমি বুজিব পৰা যায়। ইংৰাজী ভাষা শিকিবৰ কাৰণে ইংৰাজী ছাবজেক্ট আছে, আৰু এইটো আন পদ্ধতিৰো আমি শিকিব পাৰোঁ। আৰু ইংৰাজীত মেথছ আৰু ছায়েন্সৰ যিখিনি টাৰ্মিনলজি, এইটো যথেষ্ট কঠিন, আৰু শব্দবিলাক বুজি নাপাব। আমাৰ কনচাৰ্ণ হ'ল ছাত্ৰ ছাত্ৰী ফেইল কৰিব, তেওঁলোকে স্কুল বাদ দিব, আৰু অভিভাৱকসকলে লাহে লাহে সেই মাধ্যমটো বাদ দি পেলাই মানে পূৰ্ণাংগ ইংৰাজী মাধ্যমতে ঢাপলি মেলিব, আৰু ইয়াত শিক্ষা ব্যৱস্থাত এটা খেলি মেলি আহিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি 2 বছৰ চাম, শিক্ষামন্ত্ৰী ডাঙৰীয়াই মিডিয়াত কৈছে যে আমি অপশ্যনেল ল'ব পাৰোঁ নেকি। তো তেওঁলোকে যিখিনি কথা কৈছে, কথাবিলাক খুব ঠিক থাকে। আমি আছে বুলি আমি ভাবা নাই। তো ভৱিষ্যতে যাতে সঠিক এটা মানে ৰাস্তাৰ মাজেদি চৰকাৰে কাম কৰে, সেইটোৱে আমি আহ্বান জনাইছোঁ। মানে আন্তঃৰাষ্ট্ৰীয় যিখিনি পণ্ডিত তেওঁলোকৰ মত আৰু চৰকাৰৰ মতৰ মাজতো ব্যাপক প্ৰভেদ, কাৰণ চৰকাৰে কৈছে যে কম্পিটিটিভ এক্সামৰ কাৰণে ইংলিছত মানে পাঠদানটো কৰিব বিচাৰিছে, মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ কথাটো কোৱা হৈছে, সপোন দেখুওৱা হৈছে, কিন্তু মাতৃভাষা মাধ্যমক বাদ দি এটা সম্ভৱ জানো? নাই, মাতৃভাষা মাধ্যমটোৱে উত্তম মাধ্যম বুলি পণ্ডিতসকলে কৈছে। বিশ্বৰে হওক, ভাৰততে হওক, ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰটোও এইটো যে মাতৃভাষা মাধ্যম আটাইতকৈ গুৰুত্ব সহকাৰে ল'ব লাগে, আৰু স্পেচিয়েল ইম্পৰ্টেঞ্চ দিয়া হৈছে। আৰু এই ক্ষেত্ৰত বাইলিংগুৱেল টেক্সট বুকৰ কথা কোৱা হৈছে, আৰু মাতৃভাষা মাধ্যম আগুৱাই নিয়াৰ কথা কোৱা হৈছে। তো আজি অসমত যোনটো এটা ব্যৱস্থা হৈছে, সেই নীতিটো তেওঁলোকে মানি চলিছে না নাই, সেইটোকে আমি চৰকাৰক আমি প্ৰশ্ন সুধিছোঁ, আৰু তেওঁলোকে নিজৰ কথাখিনি দাঙি ধৰিছে। আৰু ভৱিষ্যতে এই ক্ষেত্ৰত আলোচনা হ'ব। আলোচনাৰ অন্তত কি ৰিজাল্ট ওলায়, বিহুৰ পিছত আমি অসমবাসী আৰু বড়ো জনগণক আমি অৱগত কৰিম। 24 এপ্ৰিলৰ বৈঠকৰ পিছত যদি সিদ্ধান্ত যদি অটল থাকে চৰকাৰ, তেতিয়াহ'লে বড়ো সাহিত্য বা এপছুৰ স্থিতি কি? আমাৰ সিদ্ধান্ত হ'ল যে আমি মাধ্যমৰ স্বাৰ্থত
জাতিৰ স্বাৰ্থত ভাষাৰ স্বাৰ্থত আমি আমাৰ স্থিতিত আমি আছোঁ স্পষ্টভাৱে আৰু চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ যে চৰকাৰে ইয়াৰ এটা মীমাংসা ওলাব লাগে আমি কৈছোঁ যে এইটো উইথড্ৰ কৰিব লাগে চৰকাৰে ইয়াৰ কাৰণে কিছুমান অপশ্যন আমাক দেখুৱাইছে সেই অপশ্যনে মাধ্যমটো জীয়াই ৰখাত কিমান মানে সঠিকভাৱে লৈ যাব বুলি পণ্ডিতসকলে কৈছে বিশ্বৰে হওক ভাৰততে হওক ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰটো এইটো যে মাতৃভাষা মাধ্যম আটাইতকৈ গুৰুত্ব সহকাৰে ল'ব লাগে আৰু স্পেচিয়েল ইম্পৰ্টেঞ্চ দিয়া হৈছে আৰু এই ক্ষেত্ৰত বাইলিংগুৱেল টেক্সট বুকৰ কথা কোৱা হৈছে আৰু মাতৃভাষা মাধ্যম আগুৱাই নিয়াৰ কথা কোৱা হৈছে তো আজি অসমত যোনটো এটা ব্যৱস্থা হৈছে সেইটো সেই নীতিটো তেওঁলোকে মানি চলিছে না নাই সেইটোকে আমি চৰকাৰক আমি প্ৰশ্ন সুধিছোঁ আৰু তেওঁলোকে নিজৰ কথাখিনি দাঙি ধৰিছে আৰু ভৱিষ্যতে এই ক্ষেত্ৰত আলোচনা হ'ব আলোচনাৰ অন্তত কি ৰিজাল্ট ওলায় বিহুৰ পিছত আমি অসমবাসী আৰু বড়ো জনগণক আমি অৱগত কৰিম 24 এপ্ৰিলৰ বৈঠকৰ পিছত যদি সিদ্ধান্ত যদি অটল থাকে চৰকাৰ তেতিয়াহ'লে বড়ো সাহিত্য বা এপছুৰ স্থিতি কি আমাৰ সিদ্ধান্ত হ'ল যে আমি মাধ্যমৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত ভাষাৰ স্বাৰ্থত আমি আমাৰ স্থিতিত আমি আছোঁ স্পষ্টভাৱে আৰু চৰকাৰৰ লগত আমি আলোচনা কৰিছোঁ যে চৰকাৰে ইয়াৰ এটা মীমাংসা ওলাব লাগে আমি কৈছোঁ যে এইটো উইথড্ৰ কৰিব লাগে চৰকাৰে ইয়াৰ কাৰণে কিছুমান অপশ্যন আমাক দেখুৱাইছে সেই অপশ্যনে মাধ্যমটো জীয়াই ৰখাত কিমান মানে সঠিকভাৱে লৈ যাব সেই বিষয়ে আমি আলোচনা কৰিম আৰু আমাৰ বুদ্ধিজীৱীসকল আছে বৌদ্ধিক মহল আছে তেওঁলোকৰ লগতো আমি আলোচনা কৰিম কিন্তু মাধ্যম জীয়াই থাকিব লাগে আৰু মাধ্যমৰ স্বাৰ্থতে আমি আলোচনা কৰিছোঁ ধন্যবাদ আজি বৈঠকখন সফল হৈছে বুলি আমি ক'ব পাৰোঁ আজিৰ বৈঠক আজিৰ যিখিনি বৈঠক সেই বৈঠক আমাৰ যিখিনি অভিযোগ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আধাৰত যোনটো মাধ্যমক গুৰুত্ব দিয়া হৈছে সেই বিষয়ে আমি চৰকাৰক অৱগত কৰিছে চৰকাৰে নিজৰ কথা ব্যক্ত কৰিছে আৰু ইয়াত বাইলিংগুৱেল টেক্সট বুক ছপোৱাৰ কাৰণে চৰকাৰে মানে তেওঁলোকে আগবাঢ়িম বুলি আমাক প্ৰতিশ্ৰুতি দিছে অপশ্যনেলৰ কথা চৰকাৰে আলোচনাৰ মাজেদি ওলাইছে কিন্তু এইটো সিদ্ধান্ত নহয় বাইলিংগুৱেল টেক্সট বুক ছপাম এইটো চৰকাৰে কৈছে যে আমি খুব খৰধৰকৈ টেক্সট বুক ছপাব লগা হ'ল যাৰ বাবে টেক্সট বুকখন সম্পূৰ্ণৰূপে ইংৰাজীতে গুচি গ'ল আৰু ইয়াৰ কাৰণে জিলা ভিত্তিক টেক্সট বুক আছে সেইখিনি ল'ব পাৰিব আৰু আন টেক্সট বুক যদি লাগে আমি দিম বুলি চৰকাৰে কৈছে কিন্তু কথাটো হ'ল যে মাধ্যমটো কি হ'ব সেই মাধ্যমটো প্ৰশ্নটোহে আমি উঠিছোঁ যে মাধ্যমটো ইংৰাজীত থাকিব ইংৰাজীত পৰীক্ষা লিখিব লাগিব আৰু এই কথাটো আমি আপত্তি দৰ্শাইছোঁ আৰু আলোচনা হ'ব আজিৰ আলোচনা এইটো মানে এটা বুজা কথাখিনি বুজি পেলাই এটা সিদ্ধান্তৰ যাবৰ কাৰণে পৰ্যালোচনা আলোচনা হৈছে আজি এইটো সিদ্ধান্ত নহয় আৰু ভৱিষ্যতে ইয়াৰ সিদ্ধান্ত নিশ্চয় হ'ব गय गायग्रा आबादारिफोरनि थाखाय मोनसे मोजां खौरां थापा नार्सारियाव मोननो हागोन जाखांफु लाइमोनफोरजों बानायजानाय हाजो आरो हायेनावबो गायजानाय अर्गेनिक गय फुलि थापा नार्सारियाव अर्गेनिक आदबजों बानायजानाय मोजाङैनो खिलिखांनाय गासै 20,000सो गेरेमसा गय फुलिफोर दं बारा नङा फांसेयाव 60 रां होनानैनो नोंथांमोना गय फुलिखौ बायना लांनो हागोन बुरजा लाङोब्ला खमायनायनि सुबिदाबो मोननो हागोन थापा नार्सारिनि गुबै थङा क'क्राझार सहरनि सानजा फारसे थानाय बावखुंग्रि हाजोजों नांजाबनाय हरिनागुरि गामि हाथाइनि साखाथियाव बे अर्गेनिक गय फुलिफोरखौ लांफैनोब्ला नोंथाङा 8011837272 नङाब्ला 9707460226 जानबुं अनजिमायाव थोंजोङै जगाजग खालामहरनो हागोन